हैप्पी 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 देवाली। আজি আপোনালোকক এটাই মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে বম ফটকা যেতিয়া ফুটুৱাব চৰাই চিৰিকটিৰ ওচৰত ফুটুৱাব বা জীৱ জন্তুৰ ওচৰত তেওঁলোকো জীৱ আছে তেওঁলোকে সিহঁতৰ ওচৰত যদি বম ফটকা ফুটুৱাই দিয়ে চৰাই চিৰিকটি ভয় খাই বহুত দূৰলৈ গুচি যায়। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বম ফুটুৱাব আৰু আপোনালোকো ভাল ধৰণে ফুটুৱাব। সৰু ল'ৰা ছোৱালীক নিদিব, হাতত চকুত নাকত কাণত তেওঁলোকে দুখ পাব। তাৰ প্ৰতি লক্ষ্য ৰাখিহে বম ফুটুৱাবলৈ দিব। আমাৰ ইয়াত ইমান হেৰি কৰা নাই, কিন্তু বেলেগ জেগাত বহুত ধাম ধুম চলি আছে। আমাৰ ইয়াত বতৰটো ডাৱৰীয়া হয়। মই বৰ্তমান ভিতৰত আছোঁ, আন্ধাৰ হ'ল এতিয়া, সেইকাৰণে ভিতৰতে ভিডিঅ'টো বনাই আছোঁ। চৰকাৰে কিছুমান নীতি নিৰ্দেশনা উলিয়াইছে বম কেনেকৈ ফুটুৱাবলৈ কি কৰিব লাগে। চৰকাৰে নতুন নিৰ্দেশনা SOP জাৰি কৰিছে। ৰাতি 8টা বজাৰ পৰা গধূলি 10টা বজালৈকে আপুনি ফটকা ফুটুৱাব পাৰিব আৰু 125 ডেচিবেলতকৈ অধিক ফুটুৱাব নোৱাৰিব।